আজি অলপ ওলাই যাওঁ, সেইকাৰণে তেলটোতো ভৰাবই লাগিব। তেলটো অলপমান ভৰাই মেলি ল'লোঁ। এতিয়া যাওঁ আৰু বৰকালে যাম বুলি ভাবিছোঁ আজি। তাতে মোক আজি সম্বোধনা জনাব, সেইকাৰণে আৰু চাই আৰম্ভণি কৰোঁ। ক'বলৈ আজি কিবা ধামাকা দি আছোঁ আৰু আপোনালোকো আৰু মোৰ ভিডিঅ'টো যদি চাই কিনে ভাল পায় তো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ লগত আছে মোৰ ভাইটি আজি, সিও অলপ অলপ ব্লগিং কৰিব, সিও বোলে কৰে। আকৌ দেখা হ'ব মাজে মাজে। তো বলক আৰু ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মোক এই গামোচা পিন্ধোৱাৰ পিছত চাকিটো জ্বলালোঁ আৰু পূজা চূজা কৰি ল'লোঁ আৰু এই চেণ্ডেলটো থৈ মেলি কিনে মন্দিৰৰ ভিতৰত সোমালোঁ। এই মানুহ, সেইটো কাৰ্যালয় আৰু ইয়াতে মই ফেনৰ তলত অলপমান বহি আছোঁ। বাকী আৰু গমেই পাইছে কিমান গৰম আজি, থাকিব পৰা নাই ইমান গৰমত। সেইকাৰণে ইয়াতে বহি আছোঁ, বহি মেলি কিনে মানুহো চাই আছোঁ, পূজাও চাই আছোঁ। আৰু এইপিনে আছে আমাৰ বৰকাৰ চব মানুহ আছে আৰু ইয়াত বৰ্তমান বক্স বাজি আছে। মই ভ্লগিং কৰা নাছিলোঁ বাৰু, এই মোৰ ভাইটিয়ে কৰিছিল ব্লগিং, তো সি কৰে বোলে, সেইকাৰণে অলপমান ব্লগিং কৰি দিওঁ তাকো। তো সেয়া হৈছে মোৰ পিছপিনে, এয়া আবাহন থিয়েটাৰ। আজি ৰাতি ইয়াতে চাব পাৰোঁ, ভালেই হৈছে বুলি শুনিছোঁ। আমি খালি দিছে আজি আছে মই নাটক কৰা ছোৱালী, তাৰ চাই লোৱা আজি কেনেকুৱা হয়। ভাল লাগিলে আপোনালোকক খালি লগ পাম আৰু ৰিভিউটো মই চাই মেলি কিনে দি দিম বাৰু। আৰু বলক এনেকুৱাই আৰু পূজা, আৰু আজিতো বৰকাৰ পূজা চালোঁ, কাইলৈকে চাই লওঁ চাংচাৰি পিনে যাব পাৰোঁ আৰু গুৱাহাটী ক'ত কি যাওঁ আপোনালোকতো দেখামেই। তো এয়াই আৰু ইয়াত চাওক, বৰ্তমান আমি আছোঁ বৰষাৰ পূজাত আৰু এইবোৰ আছে আপোনাৰ দোকান। এই আহো পূজা এই কিবা কিবি আছে, এই মিঠেৰ দোকান, মিঠেই কেজি বোলে 160। মই জুবিন দাক বহুত ভাল পাওঁ। জুবিন দাক দিয়া ভিডিঅ'টো আপুনি চাই আছে, নিশ্চয় এটা লাইক কৰিব। আই লাভ ইউ জুবিন দা। এয়া চাওক জুবিন দাক এইগিলা প্ৰিয় চলি গাইছ, এইগিলা পাগলা আহিছে জুবিন দাৰ, এইগিলাই পাগলা আৰু গাইছে নাটক চাবা পাগলা গৈছে। থিয়েটাৰত ফাৰ্ষ্ট নহ'ব আছে আৰু হাঁহ ট্ৰেইন আৰু ইয়াতে মানুহ আহিব ৰাতি। আৰু মই শুনামতে প্ৰস্তুতি পাই পেলাই তাতে মানুহৰ মাজলৈকে আধালৈকে গুচিয়ে যাব, সেইকাৰণে এটা থিয়েটাৰ চাই কিনে মজা লাগিব ধৰক। সেইকাৰণে পূৰা একদম আৰু এইখন দিনৰ মঞ্চ এনেই, আৰু ৰাতি হ'লেতো গমেই পায় ঘৰ চৰ গোটাই 2 ছেকেণ্ডতে বনাই যায়। আবাহন থিয়েটাৰ চাব আহিছানে? কালি চাইছেনে আবাহন থিয়েটাৰ? কালি চাইছোঁ, আজিও চাম আৰু। ফালি দিছেনে কালি? কালি একদম বঢ়িয়া দিছে একদম মানে। আজি আছে মই নাটক কৰা ছোৱালী, আজি চাবানে নাই? আজি চাম, টিকেট কাটিছোঁ ইতিমধ্যে। ময়ো চাম বাৰু। আৰু এয়াই হ'ল আবাহন থিয়েটাৰ। তোমালোকে পূজা চালানে? চালোঁ, কিবা কিবি ল'লোঁ, কাপোৰ ল'লোঁ। আপুনি চালনে নাই? মই চালোঁ। এই আৰতি বৰুৱা চলি আছে আৰু
এইখিনিয়ে আছিল আৰু আজিৰ ভিডিঅ'টো তো যদি চাই কিনে ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'টোত লগ পাম টিল দেন বাই বাই